সকলোকে নমস্কাৰ জনাইছোঁ। ধ্যানজ্যোতি ব্লগ চেনেলটোৰ যোগেদি সকলোৱে যে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লগতে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আজি দেখুৱাবলৈ লৈছোঁ লম্বিপুৰ দলটোৱে আমাৰ ঘৰতে আজি পাৰ্টি খাবলৈ লৈছে। কেনেকৈ কি কৰিলে তাকে দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই যাব। এতিয়া মই দেখুৱাবলৈ লৈছোঁ কি যোগাৰ কৰিছে। প্ৰথমে চাউল, এইখিনি চাউল যোগাৰ কৰি থৈছে। এইফালে পিঁয়াজ, ৰিফাইন, জলকীয়া, মিঠাতেল, নিমখ, এইফালে মছলা, ৰচুন, ডিছ, এইফালে গ্লাছ, এইখিনি আলু হয়। এইফালে বিলাহী আনি থৈছে। এইখিনি কি হয় বাৰু, এইখিনি আদা হয় নেকি, এইখিনি আদা হয়। জলকীয়া আৰু এভাগ আনি থৈছে। এইখিনি তিয়ঁহ হয়, এইখিনি ধুনীয়া এনেকৈ যোগাৰ কৰি থৈছে পাৰ্টি খাব, সেইটো কাৰণে। এইফালে আকৌ ব্ৰইলাৰ এটা ৰেডি কৰি থৈছে। লগতে মই আৰু দেখুৱাম আপোনালোকক। গাহৰি মাংস আনি থৈছে, ফ্ৰিজত ভৰাই থৈছে। লগতে মই ইয়াতে দেখুৱাবলৈ লৈছোঁ, এই ৰুমটো যিহেতু এন্ধাৰ হৈ আছে, সেইটো কাৰণে গোটেই মহ আহি আছে, পোক মাখিবোৰ আহি আছে, সেইটো কাৰণে কাৰেণ্টটো তেনেকৈ লগাই থৈছে। ইয়াতে মহবোৰ আৰু মাখিবোৰ কেনেকৈ চোৱাত লাগিছে চাওক। ইয়াতে সময়ে এনেকৈ লাগি পৰি গৈছে। এতিয়া মই দেখুৱাবলৈ লৈছোঁ। ফ্ৰিজত গাহৰি মাংস ভৰাই থৈছে, পাৰ্টি খাবলৈ আনি থৈছে। মোৰ ভিডিঅ'টো আগলৈ চাই যাব দেই, স্কিপ নকৰাকৈ। ভিডিঅ' আছে বৰষা, এইফালে চালু আছে, এজনী আমাৰ মা হয়। শাক কাটি আছিলে, এইফালে বনাই আছে। ৰান্ধনি দুটা, এটাই জুইত বনাইছে, এটাই গেছত বনাই আছে। গোটা আলু দিছে শাক কটা কেইজনীয়ে। ভিডিঅ'টো চাই থাকিব, মই আৰু দেখুৱাই যাম আগলৈকে। তাৰ মাজতে আমি আকৌ চাহ পানী খাই লৈছোঁ। এইফালে বিস্কুট আছে, মিঠাইও অলপমান আছিলে পিছে আগদিনাখনে অনা। এইটো বিস্কুট খাই লৈছোঁ, চাহ অলপ। এইখিনি ব্ৰইলাৰ মাংস হৈ গ'ল, উলিয়াই দিছে। এইখিনি দালি মাংস এনেকৈ থৈ দিছে। সেইফালে আকৌ এইখিনি গাহৰি বনাই আছে। এইজনী লাৱণ্য চাউল ধুই আছে। চাউল এয়া ধুই মেলি চাকিবলৈ দিব যে, সেইটো কাৰণে ধুই আছে চফাকৈ। ইহঁতবোৰে আকৌ ভাত খাবলৈ হোৱা নাই যে, সেইটো কাৰণে যাৰ যি মন যায় তেনেকৈয়ে বজাই আছে আৰু যাৰ যি মন যায় তাকে কৰি আছে। মই অলপমান ভিডিঅ'ত দেখুৱালোঁ আৰু আপোনালোকক। এইফালে আকৌ এনেকৈ বহি আছে, এটাই গিটাৰখন লৈ আছে। ভাত খাবলৈ হোৱা নাই যে, সেইটো কাৰণে আমি কেইজনী এনেকৈ ৰখি আছোঁ। এইফালে আকৌ পাপৰ বনাই মেলি ৰেডি কৰি থৈ দিছোঁ। ইমানবোৰ পাপৰ বনাই থৈ দিয়া আছে। চালাডো কাটি মেলি থৈ দিছোঁ। তিয়ঁহ, বিলাহী আৰু পিঁয়াজ, এই তিনিবিধেই কাটি থৈছোঁ। ৰখি আমনি লাগিছে আৰু আমি কেইজনী, আৰু কিমান সময় লাগিব তাকে ভাবি আছোঁ। আৰু তেনেকৈ বেছি সময় হোৱা নাই।
ৰেডিটো হৈ গৈছে লাহে লাহে। এতিয়া আকৌ ভাত বাঢ়ি আছে ইহঁত দুজনীয়ে, ময়ো অলপ ভিডিঅ' কৰি লৈছোঁ। পানীটো পাছত দিম পাই। খাইছা ন? এইফালে ভাত খাই আছে। ভাত খাই আকৌ ইহঁতবোৰে কেনেকৈ নাচি আছে চাওকচোন, এইফালে অলপ দেখুৱালোঁ। একেবাৰে শেষত আমিবোৰে খাই আছোঁ আৰু বাকী থকাবোৰ। ইহঁতে যিমানবোৰ খালে, তাৰ পাছত আমি খাইছোঁ, খাই মেলি শেষ আৰু। এইফালে ময়ো বহি আছোঁ, বহি খাই আছোঁ। কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই, যদি ভাল পালে লাইক কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।